নলখামৰাত ৰাভা শিল্পী লেখক মঞ্চ অসমৰ উদ্যোগত সাহিত্য সাংস্কৃতিক অনুষ্ঠান সম্পন্ন ৰাভা শিল্পী লেখক মঞ্চ অসমৰ উদ্যোগত আৰু নলখামৰা সাহিত্য সভাৰ সহযোগত শনিবাৰে জ্ঞানপীঠ জাতীয় বিদ্যালয় নলখামৰাত অনুষ্ঠিত কৰা হয় সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা সমাজসেৱক ধৰ্মপ্ৰাণ কমলাকান্ত ডেকা যদু ৰাভা আৰু গোবিন্দ হাটছাক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি গীত আৰু নৃত্য পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে ৰাভা শিল্পী আৰু লেখক মঞ্চৰ সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভাই গান্ধীজীপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি ডক্টৰ বিজয় কৃষ্ণ চেতিয়া অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শম্ভুৰাম ৰাভা গীতিকাৰ আৰু অনাতাঁৰ শিল্পী মধু পাটোৱাৰীৰ সাৰুৱা ভাষণ ৰখাৰ লগতে গীত পৰিৱেশন কৰে ৰাভা শিল্পী লেখক মঞ্চ অসমৰ সহকাৰী সম্পাদক নিবাৰণ ৰাভা নলখামৰা সাহিত্য সভাৰ সম্পাদক জয়ন্ত ৰাভাৰ প্ৰমুখ্যে বহু গুণী জ্ঞানী ব্যক্তিয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট SN India 24 টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট SN India 24